friends, welcome to my channel. আজি এটা নতুন ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভালেই পাব। একচুৱেলি আজি ভিডিঅ'টো মোৰ এইটোৰ ওপৰতে হ'ব। মই আজি গৈ আছোঁ হোষ্টেল। বহুত দিনৰ মূৰত হোষ্টেল গৈ আছোঁ। যেহেতু লকডাউন আছিলে আৰু মই জানুৱাৰীতে যোৱা ঘৰলৈ নহয় একচুৱেলি বিয়াৰ পিছত মই মুম্বাইত আছিলোঁগৈ হাজবেণ্ডৰ লগত আৰু তাতেই লকডাউন হৈ গ'ল আৰু মই আহিব নোৱাৰিলোঁ। সো আজি বহুত দিনৰ মূৰত হোষ্টেললৈ গৈ আছোঁ আৰু আজি গৈ মই কি কৰিম কি নকৰিম সেইখিনিৰ ওপৰতে মই ব্লগটো বনাম বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো ভাল পাব আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় তেন লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া মই গৈ আছোঁ ঘৰৰ পৰা ডিব্ৰুগড়লৈ। একচুৱেলি মই ডিব্ৰুগড়ত ৱেইট কৰি আছোঁ আৰু চাওঁ আহক হোষ্টেলত গৈ মই কি কৰোঁ কি নকৰোঁ। যিহেতু বহুত দিনৰ মূৰত ঘৰখন এৰি আহিছোঁ, মানে দুইটা ফেমিলি এৰি আহিছোঁ আৰু বহুত মনটো ভালো লগা নাই। তথাপিতো ব্লগটো কণ্টিনিউ কৰি চাম এনেকৈ আৰু চাই যাওক আপোনালোকেও মোৰ লগত কি হয় আজি হোষ্টেলত। ফাইনেলি ৰুম আহি পাই গ'লোহি দেই। এয়া ৰুমৰ অৱস্থা নাইকিয়া হৈ আছে। এইখন মোৰ বেডৰ অৱস্থা নাই। জানুৱাৰী মাহতে এৰি থৈ যোৱা এনেকৈ আছে বেডখন আৰু ইয়াত টেবুল এনেকৈ আছে আৰু ৰুমত ৰুমমেটো নাই। চ' ৰুমমেটৰ বিচনাখনো এনেকৈয়ে পৰি আছে। ৰুমৰ অৱস্থা নাই আৰু এতিয়া মই ষ্টাৰ্ট হৈ যাওঁ মোৰ ৰুম চাফা কৰিবৰ কাৰণে। তাৰপিছত আকৌ ব্লগটো কণ্টিনিউ কৰিম আৰু চাওঁ আহক কি কৰোঁ কি নকৰোঁ। এতিয়া ফাৰ্ষ্ট ড্ৰেছ চেঞ্জ কৰি ল'লোঁ, কিন্তু এতিয়া ৰুমটোৰ অৱস্থা দেখিছে আপোনালোকে আৰু গোটেই ৰুমটো এতিয়া চাফা কৰিব লাগিব। আজি চাগে গোটেই আবেলিটো এতিয়া ৰুম চাফা কৰোঁতেই যাব। ৰুমটো অলপ চাফা হ'ল দেই, অলপ বহুত বেছিয়ে হ'ল আৰু চাফা। বহুত ধূলি আছিলে, চব চাফা কৰি দিছোঁ। এই পিছফালে দেখিছে চাগে বিচনাখন পৰা আছে, বিচনাখন পাৰি ল'লোঁ। বিচনাখন মেইন আৰু মোৰ কাৰণে। এতিয়া বাকীখিনি চব চাফা হৈ গ'ল, ৰুম চুম মচা সৰা হৈ গ'ল আৰু এতিয়া কিনো বস্তু আছিলে আগতে চাবলৈ আছে। এইবোৰ চব তেনেকৈ থৈ গৈছিলোঁ নহয়। এইবোৰ চাওক, বিয়াত পিন্ধা বস্তুবোৰ মই এনেকৈ ইয়াতে হোষ্টেলতে এৰি থৈ গৈছিলোঁ। এইটো বেগটো মোৰ হোষ্টেলৰে হয়, ৰুমমেট নহয়, মোৰ ছাইডৰ ৰুমত থাকে তাহাঁতি মোৰ বাৰ্থডেত দিছিলে, বিয়া বুলি দিছিলে অৱশ্যে, বিয়াত ল'বৰ কাৰণে দিছিলে। এইটো লোৱাই হোৱা নাই বাৰু, এদিনেই লৈছিলোঁ নেকি। ইয়াতে থৈ গৈছোঁ। বস্তুবোৰ যিখিনি বস্তু বেগত ভৰাই থৈ গৈছিলোঁ সেইখিনিতো ঠিকেই আছে আৰু বাকী যোনখিনি বেগত ভৰাই থৈ যোৱা নাছিলোঁ সেইখিনি ৰুমমেটে অৱশ্যে বেগত এটা পলিথিন বেগত ভৰাই থৈছে। তথাপিতো কিছুমান বস্তু বহুত ধূলি হৈ গৈছে, বহুত বেয়া হৈ গৈছে বস্তুবোৰ। মোৰ লগতনো কি বস্তু আছিলে মই পাহৰিয়ে গ'লোঁ। ইমান দিন অহাই নাই, এবছৰে হ'ব হ'ল চাগে। চব বস্তু এইটো নতুন লাগি আছে। অ' ৱাও, এইযোৰ চাওক, ইয়েৰিংযোৰ। এইযোৰ একচুৱেলি নাই পিন্ধা বাৰু আজিলৈকে, কিন্তু মোৰ হাজবেণ্ডে দিছে মৰমতে। বিয়াৰ আগতেই দিছিলে দেই, এইযোৰ বিয়াৰ আগতেই দিছিলে। চ' মৰমতে থৈ দিছোঁ, কিন্তু একো কাপোৰৰ লগত মেচিঙেই নহয়। চ' তথাপিতো যিহেতু হাজবেণ্ডে দিয়া মৰমত, চ' লগতে থৈ দিছোঁ সদায়। আৰু এটা বস্তু দেখাওঁ, এইটো এটা কি ৰিং হয়। হাজবেণ্ড লাষ্ট টাইম যেতিয়া US গৈছিলে তেতিয়া মোৰ কাৰণে লৈ আহিছিলে। এইটো ইউজ নকৰোঁ, তথাপিতো লগত সদায় ৰাখোঁ, কিন্তু মই
যেতিয়া মানে বিয়াৰ পিছত যেতিয়া গৈছিলোঁ তেতিয়া নিব পাহৰি থাকিলোঁ, চ' ইয়াতে থাকি গৈছিলে। এইটো মোৰ খুব মৰমৰ হয়, একচুৱেলি যিহেতু মোৰ হাজবেণ্ডে দিছিলে। আৰু এটা বস্তু দেখাম দেই আপোনালোকক। আমাৰ একচুৱেলি বিয়েডত মাটিৰ বস্তুও বনাব দিয়ে। মই যোৱাৰ আগে এটা ফুল বনাইছিলোঁ, চাওক এইখন এনেকেই থৈ গ'লোঁ আৰু এনেকেই থাকিলে। এইখিনি মাটি কিনি আনিছিলোঁ, এনেকেই থাকিলে, একো বনোৱাই নহ'ল। যিহেতু লকডাউন হৈ গ'ল আৰু মই মুম্বাইত থাকিব লগা হৈছিলে সেইটো টাইমত, আৰু অহাই নহ'ল, কলেজো বন্ধ হৈ গ'ল আৰু এইখিনি এনেকেই থাকি গ'ল। এতিয়া ৰুম চুম মোৰতো চাফা হৈ গ'ল, কিন্তু খোৱা বস্তু একোৱেই নাই, মই লগতে একো লৈ অহা নাই। চ' এতিয়া যাওঁ মই বজাৰলৈ, কি বস্তু আনিম নাজানো আৰু, একো লিষ্ট চিষ্ট বনোৱা নাই, তথাপিতো যাওঁ, যি পাওঁ লৈ আহিম। একোৱে বস্তু নাই অৱশ্যে, যি বস্তু আছিলে চব বেয়া হৈ গ'ল, চব পেলাই দিব লগা হ'ল সেইখিনি। আৰু এতিয়া সেইকাৰণে মই মাৰ্কেটলৈ যাওঁ, তাৰপিছত আকৌ আহি ভ্লগটো কণ্টিনিউ কৰিম। মাৰ্কেটৰ পৰা আহি গ'লোঁ আৰু ইয়াত কি আনিছোঁ চাওঁ। এয়া বেছি একো নাই না, হৰলিক্স আনিছোঁ, চানা বিস্কুট ব্ৰেড, সেইখিনি মানে আজি খাব পৰাকৈ, ভালকৈ খাব পৰাকৈ সেয়াই। আৰু এইফালে এয়া চব্জি আছেই, আমি যিহেতু নিজে আনি খাওঁ সেইকাৰণে। আৰু এয়া আপেল আনিছোঁ, সেইখিনি আৰু একো নাই আনা। আমি যিহেতু নিজে আনি খাওঁ সেইকাৰণে চব্জি আনিব লগা হয় আৰু তেল চেলো নিজে আনিব লগা হয়। আৰু এতিয়া যাওঁ মই কিটচেনলৈ, কাৰণ কিটচেনত কাঁহী বাতি বহুত ধুবলৈ আছেই, একো ধোৱাই নাই কাঁহী বাতি। আৰু তাৰপিছত মই চাহ খাম, নহ'লে হৰলিক্স আনিছোঁ, হৰলিক্সো খাব পাৰোঁ। তাৰপিছত আৰু আজি ভ্লগটো বেছি টাইম কণ্টিনিউ নকৰোঁ চাগে, চাওঁ কিমান টাইম কণ্টিনিউ কৰিব পাৰোঁ, যিহেতু খুব ভাগৰ লাগিছে আৰু আজি মই সোনকালে শুই থাকিম। তো এতিয়া যাওঁ আমি কিটচেনলৈ। এয়া মোৰ খোৱাৰ বস্তু ৰেডি হৈ গ'ল দেই। এয়া অৱশ্যে মোৰ ডিনাৰ হৈ গ'ল আৰু এতিয়া টাইম বেছি হোৱা নাই, তথাপিতো আৰু একো বনাবলৈ মন যোৱা নাই, আৰু এয়াই মোৰ ডিনাৰ হৈ গ'ল। আৰু এতিয়া মই খাই লওঁ, তাৰপিছত ব্লগ কণ্টিনিউ কৰিম। এয়া চাওক, মোৰ ৰুমৰ বেলকনিটোৰ সন্মুখত দেৱালী লাইট লগাই থৈছে, খুব ধুনীয়া লাগিছে মোৰ বেলকনিটো। মই বেলকনিটো অলপ দেখাই দিছোঁ। এদিন মই মোৰ বেলকনিটো দিনত দেখাম, খুব ধুনীয়া লাগে, তাত বহি চাহ খাবলৈ মন যায়, আৰু তাত বহি ৰাস্তাৰ মানুহবোৰ চাই থাকিব পাৰি, মোৰ খুব ভাল লাগে বেলকনিটোত বহি। আৰু এয়া মোৰ ৰুমৰ পৰা খুব ধুনীয়া লাগিছে, চাব পাৰে। এতিয়া ভাবিছোঁ আজিৰ ব্লগটো ইমানতে সামৰণি মাৰোঁ, যিহেতু বহুত ৰাতি হ'ল আৰু এতিয়া শুই থাকোঁ, খুব ভাগৰো লাগিছে। আজি একচুৱেলি বহুত দিনৰ মূৰত অকলে আছোঁ। জানুৱাৰীৰ পৰা মই হাজবেণ্ডৰ লগত আছিলোঁ, তাৰপিছত গ'লোঁ হাজবেণ্ডৰ ঘৰত, তাৰপিছত মোৰ নিজৰ মাৰ ঘৰত আছিলোঁ। এতিয়া আজি আহিছোঁ হোষ্টেল। বহুত দিনৰ মূৰত মানে ফেমিলিৰ পৰা আঁতৰত আছোঁ, এনেকুৱা লাগিছে। নাজানো আজি ৰাতি টোপনি আহিব নাহে, আৰু আজি টোপনি নাহিলেতো মাহঁতলৈকে ফোন কৰিব লাগিব, হাজবেণ্ডলৈ যিহেতু ফোন কৰিব নোৱাৰোঁ। আপোনালোকে হয়তো যোনখিনিয়ে জানে হাজবেণ্ডক ভালদৰে, তেওঁলোকেতো জানেই তেওঁ ইয়াত নাথাকে, তেওঁ থাকে US-ত। আৰু তেওঁ এতিয়া হ'ব মৰ্ণিং টাইম হ'ব এতিয়া, আৰু তেওঁ এতিয়া মৰ্ণিং টাইম, তাৰপিছত উঠি তেওঁ অফিচ যায়, যিহেতু অফিচ টাইমত মই ফোন কৰিব নোৱাৰোঁ, চ' তেওঁলৈ ফোন কৰিব পৰা নহ'বই। আৰু যদি মানে মন বেয়া লাগে তেতিয়া মাহঁতলৈকে ফোন কৰিব লাগিব, চাওঁ কি হয় ৰাতি, নাজানো আৰু। চ' আজি ভাবিছোঁ আজি ব্লগটো ইমানতে কণ্টিনিউ নকৰোঁ, ইমানতে সামৰণি মাৰোঁ। আপোনালোকে যদি মোৰ ব্লগটো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰিছোঁ, বাই বাই, গুড নাইট।